ইমান ধুনীয়াকৈ এইবিলাক লগাইছে টাবত। আমাৰ ফাৰ্ষ্ট ফ্ল'ৰ কাৰণে এইবিলাক সুবিধা নহয় আৰু এনেকৈ ছাদত লগাই থ'বলৈ টাবত। চাওকচোন ইমান ধুনীয়াকৈ মানুহবিলাকে এইটো টাবত ফুল লগাইছে। আছে লগাই থৈছোঁ ন, এইকেইটা নপৰে। অঁ হৈছে আকৌ ধুনীয়া হৈছে। এইফালে চোন এইখিনি ধুনীয়া হৈছে আকৌ। অপৰাজিতা এজোপাও ধুনীয়া হৈছে, বাল্টিত দিছে। এজোপা পুৰৈ শাক হয়, ধুনীয়া হৈছে পুৰৈ শাকজোপাও। বহু দিনৰ মূৰত চাদৰ ওপৰত কাপোৰ মেলিবলৈ আহিলোঁ। যিহেতু কি হয় মানে আমাৰ বেলকনিটো যিহেতু একেবাৰে সৰু হয়, কাপোৰ বেছি হ'লে মানে বৰ দিগদাৰ হয় মেলিবলৈ। আজি কাপোৰ বেছিও হৈ গ'ল, সেইটো কাৰণে বহুত দিনৰ মূৰত আকৌ চাদৰ ওপৰত কাপোৰ মেলিবলৈ আহিছোঁ। ইয়াতে প্ৰায়ে চবেই কাপোৰেই মেলে বাৰু, কাৰণ ইয়াতে বেলকনিবিলাক সৰু সৰু হয়, সেইটো কাৰণে চবফালে আমাৰ ইয়াতে কাপোৰেই দেখা পাব আৰু আপোনালোকে। আজি বতৰটোও ভাল, বহুত বেছি ৰ'দো নাই, অলপমান গৰম আছে বাৰু যিহেতু চাদৰ ওপৰত হয় আৰু। তাকে বোলো আপোনালোকক অলপ চাৰিওফালে পৰিৱেশটো দেখাই দিওঁ। গধূলি চাকি গছ ধুনীয়াকৈ এনেকৈ দি ল'লোঁ। আপোনালোক সকলোকে প্ৰভু ভগৱন্তই ভালে ৰাখক আৰু দেই। মোৰ থাপনাৰ পৰা এনেদৰে আপোনালোকলৈ সেৱা আগবঢ়ালোঁ। সকলোকে ভালে ৰাখক। শুভ সন্ধিয়া। তাৰপাছত এইফালে ৰাতিৰ সাজৰ কাৰণে যোগাৰ কৰি আছোঁ আৰু এইফালে ভাজি বনাই আছোঁ। আজি ইয়াতে ভাজিত ৰঙালাও, পটল, আলু, বুট এনেদৰে মিক্সকৈ খাই কোনে কোনে ভাল পায় বাৰু। মই আকৌ বৰ ভাল পাওঁ, হাজবেণ্ডেও ভাল পায় বাৰু। বহুত দিনৰ মূৰত এনেদৰে বনাইছোঁ আৰু মিক্সকৈ চব্জি। তাকে অলপমান বোলো আপোনালোককো দেখাওঁ আৰু কি বনাইছোঁ কি নাই বনোৱা, যিহেতু আপোনালোক ফেমিলি হয় ন, সকলোখিনি দেখাই থকা। আপোনালোকে যে ইমান ধৈৰ্যৰে শেষলৈকে ভিডিঅ'টি চালে তাৰ কাৰণে সঁচাকৈ বহুত ধন্যবাদ দেই। আৰু সদায় এনেদৰে মৰম দি যাব আগলৈও। পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই বাই খোৱা পোৱাৰ বাই 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 নিদিয়া, বাই বাই নিদিয়া, বাই বাই এনেকৈ কৈ দিয়া, বাই বাই। বৰ দুষ্ট জানানে। মই কৈছোঁৱে যিহেতু আগতে এটা ভিডিঅ'ত কৈছোঁ আপোনালোকক, মই যেতিয়াই মানে কিবা এটা বনাবলৈ ল'ম, কাম এটা কৰিবলৈ ল'ম, সি কি কৰে কোচত উঠিবলৈ আহে। ইমান খং উঠে, এনেকৈ কোচত লৈ লৈ তাক কেতিয়াবা কিছুমান কাম কৰিবলগীয়া হয়। এতিয়াও সেয়া কোচতে। আপোনালোকক অলপমান ৰাতিৰ আমাৰ এই চাদৰ ওপৰৰ পৰা ইয়াৰ গুৱাহাটীখনৰ অলপমান ভিউটো দেখাই দিছোঁ। চাওক চাৰিওফালে লাইটে লাইট আৰু এতিয়া লাইটহে দেখিব আৰু তলত গাড়ী। এইফালে পাহাৰটো দেখি নাপায় বাৰু এতিয়া।